ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোত ক্লাছ 9ৰ সাধাৰণ গণিতৰ অনুশীলনী 3.3 ৰ 1 নম্বৰ প্ৰশ্নটো আলোচনা কৰিবলৈ লৈছো। প্ৰশ্নমতে -2,4 3 - 1 -1 0 1 2 আৰু -3 -5 এই প্ৰতিটো বিন্দু কেইটা কোনটো চুক বা কোনডাল অক্ষত আছে কাৰ্তীয় সমতলত সংস্থাপন কৰি তোমাৰ উত্তৰৰ যথাৰ্থতা পৰীক্ষা কৰা। অৰ্থাৎ আমি প্ৰথমতে এই বিন্দু কেইটা কোনটো চুকত আছে বা কোনটো অক্ষত আছে উলিয়াব লাগিব আৰু কাৰ্তীয় সমতলত এই বিন্দু কেইটা সংস্থাপন কৰি আমাৰ উত্তৰৰ পৰীক্ষা কৰিব লাগিব। প্ৰশ্নটো সমাধান কৰিবলৈ যোৱাৰ আগতে আমি আগতে শিকি অহা কিছুমান কথা আলোচনা কৰি লওঁ। এইখন হৈছে এখন কাৰ্তীয় সমতল। কাৰ্তীয় সমতলত যিকোনো এটা বিন্দুৰ অৱস্থান নিৰ্ণয় কৰিবলৈ এডাল অনুভূমিক ৰেখা অংকন কৰা হয় আৰু এডাল উলম্ব ৰেখা অংকন কৰা হয়। অনুভূমিক ৰেখাডালৰ নাম x অক্ষ আৰু উলম্বভাৱে অংকন কৰা ৰেখাডালৰ নাম y অক্ষ। এই ৰেখা দুডালে যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটো মূল বিন্দু, যাৰ স্থানাংক 0,0 আৰু এই মূল বিন্দুটোক O ৰে সূচোৱা হয়। এই ৰেখা দুডালে এই সমতলখনক 4টা ভাগত বিভক্ত কৰে। এই ভাগটোৰ নাম হৈছে প্ৰথম চুক, দ্বিতীয় চুক, তৃতীয় চুক আৰু চতুৰ্থ চুক। যদি এটা বিন্দু প্ৰথম চুকত থাকে তেনেহ'লে বিন্দুটোৰ স্থানাংকৰ আৰ্হি হ'ব ++। যদি এটা বিন্দু দ্বিতীয় চুকত থাকে তেনেহ'লে বিন্দুটোৰ স্থানাংকৰ আৰ্হি হ'ব -+। যদি এটা বিন্দু তৃতীয় চুকত থাকে তেনেহ'লে বিন্দুটোৰ স্থানাংকৰ আৰ্হি হ'ব -। আৰু যদি এটা বিন্দু চতুৰ্থ চুকত থাকে তেনেহ'লে বিন্দুটোৰ স্থানাংকৰ আৰ্হি হ'ব +-। অৰ্থাৎ যদি এটা বিন্দু প্ৰথম চুকত থাকে তেন্তে x স্থানাংক আৰু y স্থানাংক দুয়ো ধনাত্মক হ'ব। যদি এটা বিন্দু 2 নং চুকত থাকে তেতিয়াহ'লে x স্থানাংক মাইনাছ আৰু y স্থানাংক প্লাছ হ'ব। যদি এটা বিন্দু 3 নং চুকত থাকে তেতিয়াহ'লে x স্থানাংক আৰু y স্থানাংক দুয়ো ঋণাত্মক হ'ব আৰু চতুৰ্থ চুকত থাকিলে x স্থানাংক ধনাত্মক আৰু y স্থানাংক ঋণাত্মক হ'ব। প্ৰশ্নটোত প্ৰথমে সুধিছে যে -2,4 বিন্দুটো কোনটো চুকত আছে। -2,4 এই বিন্দুটোৰ স্থানাংকৰ আৰ্হি হৈছে -+। অৰ্থাৎ x স্থানাংক ঋণাত্মক আৰু y স্থানাংক ধনাত্মক। যিহেতু বিন্দুটোৰ স্থানাংকৰ আৰ্হি -+, গতিকে এই বিন্দুটো দ্বিতীয় চুকত আছে। 3 - 1 এই বিন্দুটোৰ স্থানাংকৰ আৰ্হি +-। x স্থানাংক প্লাছ y স্থানাংক মাইনাছ। যিহেতু বিন্দুটোৰ স্থানাংকৰ আৰ্হি +-, এতেকে বিন্দুটো চতুৰ্থ চুকত আছে। -1 0 এই বিন্দুটো x অক্ষৰ ঋণাত্মক দিশত অৱস্থিত। -1 xৰ ঋণাত্মক দিশলৈ গৈছোঁ আৰু 0 y 0 অৰ্থাৎ এই বিন্দুটো ইয়াতেই থাকিব। এই বিন্দুটো x অক্ষত আছে বা x অক্ষৰ ঋণাত্মক দিশত আছে। 1,2 এই বিন্দুটো আৰ্হি হৈছে ++, অৰ্থাৎ এই বিন্দুটো প্ৰথম চুকত অৱস্থিত। -3 - 5 বিন্দুটোৰ স্থানাংকৰ আৰ্হি হৈছে -, অৰ্থাৎ এই বিন্দুটো তৃতীয় চুকত অৱস্থিত। উত্তৰকেইটা লিখি লোৱা হ'ল। এতিয়া কাৰ্তীয় সমতলত এই বিন্দুকেইটা সংস্থাপন কৰি উত্তৰসমূহ পৰীক্ষা কৰিবলৈ লোৱা হৈছে। এই অক্ষডাল x অক্ষ, এই অক্ষডাল y অক্ষ, এইটো হৈছে মূল বিন্দু। প্ৰথম বিন্দুটো হৈছে -2 4। -2 হৈছে x স্থানাংক, গতিকে x -1 -2। y স্থানাংক হৈছে 4, গতিকে 1 2 3 4। এই দুটাৰ পৰা লম্ব অংকন কৰিলে যিটো বিন্দুত ছেদ কৰিব সেইটোৱে হ'ব -2,4।
এতিয়া চোৱা এই বিন্দুটো কোনটো চুকত আছে দ্বিতীয় চুকত আছে নেক্সট বিন্দুটো হৈছে 3 - 1 x স্থানাঙ্ক 3 1 2 3 y স্থানাঙ্ক -1 y স্থানাঙ্ক -1 এতিয়া 3 আৰু -1ত লম্ব অঙ্কন কৰিলে এই বিন্দুটোত কাটিব গতিকে এই বিন্দুটো কোনটো চুকত আছে চতুৰ্থ চুকত আছে নেক্সট বিন্দুটো হৈছে -1 0 x স্থানাঙ্ক -1 এয়া -1 আৰু y স্থানাঙ্ক 0 y ঋণাত্মক নহয় ধনাত্মক নহয় 0 y ইয়াতে থাকিব অৰ্থাৎ এই বিন্দুটো x অক্ষত আছে x অক্ষৰ কোনটো দিশত আছে হেয়া হৈছে ঋণাত্মক দিশত আছে উত্তৰত x অক্ষত আছে বুলি লিখিলেও হ'ব বা x অক্ষৰ ঋণাত্মক দিশত আছে বুলি লিখিলেও শুদ্ধ উত্তৰেই হ'ব নেক্সট বিন্দুটো হৈছে 1, 2 x স্থানাঙ্ক 1 আৰু y স্থানাঙ্ক 2 1 2 এই বিন্দুটো তাত লম্ব অঙ্কন কৰিলে এইটো বিন্দুত কাটিব আৰু এই বিন্দুটো প্ৰথম চুকত অৱস্থিত নেক্সট বিন্দুটো হৈছে -3 - 5 x স্থানাঙ্ক -3 1 2 3 আৰু y স্থানাঙ্ক -5 -1 -2 -3 -4 -5 এই বিন্দু দুটাত লম্ব অঙ্কন কৰিলে এইটো বিন্দুত কাটিব আৰু এই বিন্দুটো তৃতীয় চুকত অৱস্থিত এতিয়া বিন্দু কেইটাৰ স্থানাঙ্ক সমতলত সংস্থাপন কৰিবলৈ বিচাৰিছো আমি অক্ষ দুডাল অঙ্কন কৰি ললো x অক্ষ এইডাল হৈছে x অক্ষ এইডাল হৈছে y অক্ষ দুয়ো অক্ষই এয়া মূল বিন্দুত সেট কৰিছে এতিয়া দুয়োডাল অক্ষৰ বাবে 10টা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্যক আমি এক একক হিচাপে লম অৰ্থাৎ এছৱা ইয়াতে সৰু সৰু বৰ্গ আছে একেবাৰে সৰু সৰু বৰ্গ আছে এনেকুৱা সৰু সৰু বৰ্গ 10টা 1 2 3 4 5 5 6 7 8 9 10 এই 10টা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্যক এক একক ধৰি আমাৰ একক নিৰ্ধাৰণ কৰিলো গতিকে চোৱা এয়া হৈছে মূলবিন্দুৰ স্থানাঙ্ক 0 0 x0 y0 এতিয়া 10টা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্যক আমি এক একক ধৰিছো এইফালে x অক্ষৰ ধনাত্মক দিশ গতিকে ইয়াতে হ'ব 1 আৰু 10টা ঘৰ যোৱাৰ পিছত ইয়াতে হ'ব 2 এইফালে হ'ব 3 ঠিক তেনেকে এইফালে হৈছে x অক্ষৰ ঋণাত্মক দিশ অৰ্থাৎ 10টা ঘৰ যোৱাৰ পিছত ইয়াতে হ'ব -1 ইয়াতে হ'ব -2 ঠিক তেনেকে y অক্ষৰ ফালে ওপৰৰ ফালে মূলবিন্দুৰ ওপৰৰ ফালে y অক্ষত ধনাত্মক দিশ ইয়াতে হ'ব 1 10টা আকৌ ঘৰ যোৱাৰ পিছত হ'ব 2 এনেকে গৈ থাকিবা এইফালে হ'ব -1 -2 এনে ধৰণেৰে আমি কাৰ্তীয় সমতলখনত একক নিৰ্ধাৰণ কৰিছো তোমালোকে একক নিজৰ সুবিধা মতে ল'ব পাৰা যদি তোমাৰ যদি এনেকুৱা সুবিধা হয় নহয় বোলে মই 20টা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্যক এক একক ধৰিম তেতিয়া হলে চোৱা এয়া 10 20 ইয়াতে হ'ব 1 তাৰ পিছত আকৌ 20টা ঘৰ গলে ইয়াতে হ'ব 2 তেনেকে তোমালোকে বহুৱাব পাৰা তোমালোকৰ সুবিধা অনুসৰি তোমালোকে একক নিৰ্ধাৰণ কৰিব পাৰা এতিয়া প্ৰথমে আমি -2 4 এই বিন্দুটো কাৰ্তীয় সমতলখনত সংস্থাপন কৰিম x -2 আৰু y 4 গতিকে চোৱা x -2 অৰ্থাৎ x ৰ স্থানাঙ্ক ঋণাত্মক দিশত -1 -2 y স্থানাঙ্ক ধনাত্মক দিশত 4 একক যাব লাগিব 1 2 3 4 এতিয়া -2 আৰু 4ত লম্ব অঙ্কন কৰিলে ই লম্ব দুটাই এই বিন্দুটোত সেট কৰিব আৰু এইটোৱে হৈছে -2 4 বিন্দুৰ স্থানাঙ্ক যিটো দ্বিতীয় চুকত অৱস্থিত 3, -1 x ৰ স্থানাঙ্ক 3 অৰ্থাৎ x অক্ষৰ ধনাত্মক দিশত আমি 3 একক যাম 1 2 3 y স্থানাঙ্ক -1 তো ঋণাত্মক দিশত আমি এক একক যাম এয়া -1 আৰু
আৰু 3 - 1ত লম্ব অঙ্কন কৰিলে লম্ব দুটাই এই বিন্দুটোত কাটিব গতিকে এইটোৱে হৈছে 3 - 1 বিন্দুটোৰ স্থানাঙ্ক যেটো চতুৰ্থ চুকত অৱস্থিত এতিয়া -1 0 -1 xৰ ঋণাত্মক দিশত 1 একক যাম এয়া -1 y যেহেতু 0 গতিকে y ৰ স্থানাঙ্ক এইখিনিতে হ'ব এইটো হল -1 0 -1 0 তাৰ পিছত 1 2 1 আৰু 2ত লম্ব অঙ্কন কৰিলে ডি বিন্দুত কাটিব এই বিন্দুটো প্ৰথম চুকত অৱস্থিত -3 - 5 x অক্ষৰ ঋণাত্মক দিশত 3 একক যাম -1 -2 -3 আৰু y অক্ষৰ ঋণাত্মক দিশত 5 একক যাম -1 -2 -3 -4 -5 -3 আৰু -5ত লম্ব অঙ্কন কৰিলে লম্ব দুডালে এই বিন্দুটোত ছেদ কৰিব আৰু এই বিন্দুটো হৈছে -3 - 5ৰ স্থানাঙ্ক এই বিন্দুটো তৃতীয় চুকত অৱস্থিত আজিলৈ ইমানেই ধন্যবাদ